আৰম্ভ হৈছিল প্ৰাপ্তবয়স্ক জীৱন আৰম্ভ হৈছিল কৰ্মজীৱন পিছে দুৰ্ভাগ্যজনকভাৱে কৰ্মজীৱন আৰম্ভ কৰাৰ সময়তে সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এইসকল কোমল বয়সৰ মাৰ্কিন সেনাই ২৬ আগষ্টত কাবুল বিমানবন্দৰত ISIS-Kৰ আত্মঘাতী আক্ৰমণত নিহত মাৰ্কিন সেনাসকলৰ পৰিচয় শনিবাৰে প্ৰকাশ কৰিলে মাৰ্কিন প্ৰতিৰক্ষা বিভাগে নিহত ১৩ গৰাকী মাৰ্কিন সেনাৰ ভিতৰত আছে ২ গৰাকী মহিলা এওঁলোক দুয়োক্ৰমে নিকোল এলজি আৰু জোহানি ৰচেৰিঅ পিকাৰ্ডো দুয়োৰে বয়স মাথো ক্ৰমে ২৩ আৰু ২৫ বছৰ বাকী ১১জন পুৰুষ সেনাৰ ৬জনেই একেবাৰে কোমল বয়সৰ যুৱক জীৱনৰ মাথো ২০ বছৰৰ ঘৰত ভৰি থৈছিল এইকেইজন মাৰ্কিন সেনাই নিহত এই ২০ বছৰীয়া মাৰ্কিন সেনাকেইজন ক্ৰমে জাৰেড এম স্কিমছ ডিলান আৰু মেৰোলা ৰাইলি জে মেকলাম হাণ্টাৰ লপিছ কৰিম এম নিকৈ আৰু ডেভিড এল এছপিনোজা আকৌ ২২ আৰু ২৩ বছৰীয়া আছে ৪জন ২২ বছৰীয়া ২জন হাম্বাৰ্টো এইচ চানচেজ আৰু মেক্সটন ডব্লিউ সোভিয়াক ২৩ বছৰীয়া ২জন ৰিয়ানচি নোছ আৰু ডেকান ডব্লিউ পেজ নিহত আটাইতকৈ বয়সীয়ালজন হ'ল ডেৰিন টেইলৰ হুভাৰ তেওঁৰ বয়স ৩১ বছৰ ২০০০ চনত তালিবানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ সময়ত ২০ বছৰীয়া কেইজনৰ জন্ম হৈছিলহে বাকী ২২, ২৩ আৰু ২৫ বছৰীয়া কেইগৰাকী আছিল যুদ্ধ নবুজা বয়সৰ শিশু মাথো ৩১ বছৰীয়া ডেৰিন টেইলৰহে আছিল ১০ বছৰীয়া তেওঁ হয়তো জানিছিল আফগান যুদ্ধৰ কথা ইতিমধ্যে নিহত মাৰ্কিন সেনাসকলৰ নিজ নিজ গৃহ চহৰসমূহত শোক প্ৰকাশ কৰি অৰ্ধনমিত কৰি ৰখা হৈছে মাৰ্কিন ৰাষ্ট্ৰীয় পতাকা জাৰ্মানীত থকা মাৰ্কিন সেনাঘাটিৰ হাস্পতালৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ লৈ যোৱা হৈছে নিহতসকলৰ নশ্বৰ দেহ সাধাৰণ মাৰ্কিন নাগৰিকসকলে কৰিছে শোক প্ৰকাশ What we're trying to do is first and foremost be respectful of the family and their wishes, which right now are to be left alone. So we're trying to do everything we can in a supportive, silent way to know that we stand by them and support them. So we've lined both directions with flags. International Desk, Protein Time.